কেৰেলা ছিঙিছে। এয়া কালিলৈ বজাৰৰ কাৰণে, কালিলৈ বিলগাঁও বজাৰ আছে। এতিয়া কেনেকুৱা প্ৰতি কেজিৰ দৰ? প্ৰতি কেজি এতিয়া 40ৰ পৰা 50। হ'লচেলত প্ৰতি কেজি এতিয়া 40ৰ পৰা 50 টকা ভাৱে আমি খেতি কৰিছোঁ ইয়াত। এয়া কালাৰ দেখিব পাৰিছে। আৰু ভাতকেৰেলাৰ গুৰিবিলাকত খুব আমি অধিক গোবৰেই দিওঁ। ইয়াত ৰাসায়নিক সাৰ খুব কমেই দিয়া হৈছে। এই গোবৰ দিয়াৰ কাৰণে আকৌ এই ডাল ধুনীয়াকৈ মেলিছে। আৰু এইবিলাক সৰু সৰু কলি আহিছে, আকৌ ধুনীয়াকৈ নতুন নতুন ডাল আহিছে। গোবৰ দিয়াৰ কাৰণে এইটো বিশেষকৈ বেছি ডাল হয় আৰু ভালো হয়। এতিয়া এইবিলাক কলি আমি অহা শুক্ৰবাৰলৈ এইখিনি ছিঙিব পৰা হৈ যাব।